Hi, welcome to my YouTube channel. जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। हेलो हाँ হয় আপুনি এটা কি কৰি আছে এই মহাটা উঠাইছো এইটো মানে মহাটো বহুত প্ৰব্লেম হৈছিল তে মহাটো উঠাইছো এইটো মহাটো উঠাই মানে কাম এটা কৰিম বুলি ভাবিছো এইটো আপুনি কিবা প্ৰজেক্ট হাতত লৈছে নেকি এই প্ৰজেক্ট নো কি আৰু বলাকে যেন পঢ়িম হয় হয় এই মহাটো ফালিব পৰা নাই বুইছা বাকি ভিডিঅ'বোৰ কেনেকুৱা পাইছা এটা সুন্দৰ হৈছে এটা শুনকচোন আপুনি নে ইউটিউবত যে চেনেলটো খুলিছে এইটো মানে কি ভাবি খুলিছে কোনে আপুনি ভাবিব লাগি ফোন মোৰ ডাটা মোৰ চব মোৰে আৰু ভাবিবলগীয়াটো কি থাকিলে আৰু দিছো আৰু ৰাইজক চব ঠিক আছে নহয় এতিয়া মানে এটা কি হৈছে আপোনাৰ এইটো জামানাত মানে মানুহে কি কৈ আছে ৰ'ব গাড়ীখন গৈ লওক হয় এই জামানাত মানে মানুহে কৈছে আপোনাৰ মানে বেলেগৰ তুলনাত আপোনাৰ অলপ ভিডিঅ' কোৱালিটিত অলপ প্ৰব্লেম পাইছে হেনো কিছুমানে কৈছে আৰু যেটা আপোনাৰ ভিডিঅ' কোৱালিটি ন সেইটো অলপ প্ৰব্লেম পাইছে হয় কওক কি কোৱালিটি কথা ক'ব লাগে আজি পৰা 10 বছৰ আগত আমি জানোতে মানুহে কি কৰিছিলে ৰেডিঅ' শুনিছিলে সেই বুলি ৰেডিঅ'টো ভাঙি পেলাইছিলে নেকি হে আজি একেবাৰে ডেফিনেশ্যন পাই অডিঅ' পাহৰি গৈছে এইবোৰে আৰু ঠিক আছে মই এনে কোৱা নাই তো কৰোণা চবৰে সময় আহিব এই কেমেৰাটো নাই মোবাইলত কৈছো কি কথা এনেই কিবা চাবলৈ ফেচবুকত আহিলেই হ'ল প্ৰফাইল লোকে ৰুই তেতিয়াও কি কথা আপোনাৰ এনে ফেচবুক আৰু ইনষ্টাগ্ৰাম আইডি কেইটা কৈ দিব নি এইটো অ'কে ৰোহিত ছাত্ৰী বুলি আছে আৰু এটা ইনষ্টাগ্ৰামতো অ'কে ৰোহিত 420 বুলি আছে এইটো আৰু দিছো আৰু মানে ৰ'ব এনে 420 যিটো দিছে এইটো মানে তাৰ কিবা মিনিং আছে নেকি 420 মানে মই এটা বেলেগ মিনিংহে বুজো এইটো মানে মই অকমান তেনেকুৱাই কেনেকুৱা 420 অলপ 320 এই তেনেকুৱা আপোনালোকে বুজি পাইছে ন বাকি এই কামটো কেনেকুৱা হ'ব ইয়াত আমি ব্ৰইলাৰ যদি লগাও হয় তেনে থকা সময়খিনি বোলো মৰাটো উঠাই ব্ৰইলাৰ লগাও হয় ভাল লাগিব হয় দেশৰ যি পৰিস্থিতি আৰু কেইদিনমানৰ পিছত বাতি লৈ বাহিৰলৈ যাবলৈ ভয় নাই বাতি লৈ যাব লগা হয় বুলি আৰু এইবোৰকে কৈছোঁ তাৰপিছত আপুনি যে ঘপককৈ আহি এইবোৰ খুলিলে কথাটো কিমান বুজি পোৱা নাই নাই মই এনেই ভাবিছোঁ আৰু মানুহবিলাকে মানে মই আপোনাৰ ভিডিঅ' মানে মই চাইছোঁ এতিয়া ইউটিউবত তো মানে মই এতিয়া বেলেগ ভিডিঅ' চাওঁ একদম ফটফটীয়া আহে কিন্তু আপোনাৰ মানে মাজে মাজে অকণমান ভিডিঅ' কোৱালিটিটো কথা সেইকাৰণে মই আপোনাক সুধি দিছোঁ আৰু কোৱালিটিটো আৰু কেইদিনমান আছে আপোনালোকে সহায় কৰিলে সহায়টোহে ডাঙৰ কথা আপোনালোকে সহায় কৰকচোন কোৱালিটি কেনেকুৱা লাগে মই পেলাই দিম পিছত ক'ব এই চকু বোলে নেপাল গৈছোঁ কেলৈ বোলে চকু চাট মাৰি দিছে কেলৈ ডেফিনেশ্যন বাঢ়ি গৈছে বোলে 4K দিছে কোনে বোলে ধৰিছে অ'কে মানুহ দুখীয়া পাহে ধনী হয় কেলা ধনী পা কোনটো দুখীয়া হয় প্ৰথমতে অকণমান সৰুপাতে উঠিব লাগিব না হয় হয় নাই ধনী পা মানুহ দুখীয়া হয় এই কম হয় হয় এনে আপোনাৰ এনে ডিঙিত সেইটো ডিঙিত এইডাল ৱাৰলেছ এয়াৰফোন বুলি ক'ব পাৰি এইটো মই বাংগালোৰত কিনো হয় ত' এইটো মই পিন্ধি থাকোঁ মানে গান নাবাজিলেও পিন্ধি থাকোঁ চেণ্টেন নাইতো গতিকে এডালকে পিন্ধি থাকোঁ আৰু এইটো কিহত চলে কিহত চলে এইটো এইটো মোবাইলত চলে এইটো ব্লুটুথ কানেক্ট কৰিব লাগিব আপুনি আকৌ ৰেডিঅ' জামানা কথা কৈ আকৌ আপুনি ব্লুটুথৰ বস্তু ইউজ কৰি আছে এইটো এটা বেলেগ কথা মই ৰেডিঅ' জামানাত এক্সাম্পল দিছোঁ ডেফিনেশ্যনৰ কথাটো বুলি মই কোৱা নাই যে ভাল ভিডিঅ'কেইটা নাচাই মোৰকেইটা চাওঁ চবৰে আছোঁ মোৰকেইটাও চাওঁ এই মোৰ কোৱালিটিটো ভালেই আহিছে ক'ৰ বেয়া আহিছে ইমান বেয়া বাৰু হওক বুজিছা গাঁৱত আমাৰ এইবিলাকে আৰু এতিয়া চহৰত কি চলি আছে চোৱা আমাৰ গাঁৱত চহৰৰ মানুহবোৰ এতিয়া চহৰলৈ যোৱা হৈ ধোৱা কেনেকুৱা লাঠি লাঠি ৰছী এইবোৰ মানুহ পাক খাই এটি মৰে বুলি কয় সেই চহৰতে আমাৰ গাঁৱতে আপুনি মোৰ লগত কথা পাতিছে কাম কৰি ধুনীয়াকৈ চলি আছে এই আমাৰ গাঁও বুলি ক'লে আৰু কোৱালিটি কথাটো যে আপুনি ঘপককৈ খুলিলে কিন্তু ভাল নালাগিলে দেই মনটো বহিলে অলপমান ঠিক আছে আমি গাঁৱত ভিডিঅ' এটা বনালে একদম দামী কেমেৰা এটা লৈ কৰিব নোৱাৰো নহয় বোকা পানীৰ কথা আহে বৰষুণৰ কথা আহে গাঁও বুলি ক'লে এই কোৱালিটিটো গাঁৱতে দিছোঁ কিন্তু আপোনাৰ সেই ব্লুটুথৰ হেডফোনডালৰ লগত বোকা পানীটো মেটচ কৰা নাই এতিয়া মই এডাল থৈ দিম আৰু যেতিয়া ভাল কোৱালিটি আহিব তেতিয়া ল'ম ঠিক বাৰু এনেকুৱা কথাবোৰ পাতিবলৈ ভাল লাগে হয়
মোৰ গাঁওখন সৰুফালে হয় আগফালৰ গাঁওখন হয় ইয়াত মই ব্ৰইলাৰ লগাম বুলি ভাবিছোঁ হয় হয় এইটো গোটেই এইটো প্ৰজেক্ট না এইটো প্ৰজেক্ট এইটো বহুত আপোনালোকে কাম কৰি থৈছে দেই বহুত হাবি কাটি থৈছোঁ এইটো মই নিজে কাটিছোঁ এইবোৰ অ'কে সেইটো মোৰ কুকুৰ এইটো মোৰ বন্ধু এইটো আহে আমাৰ গাঁৱৰ পৰা আহে এইটো এইটো আহিছে এইটো মোৰে বস্তু হয় হয় এনেকৈ আমি এনে আপোনাৰ বিষয়ে অকণমান কৈ দিব নেকি আপুনি এনে এতিয়ালৈকে বৰ্তমান কি কাম কৰিলে মই কি কৰিলোঁ জেওৰা দিলোঁ প্ৰথম মৰিবা গোটেই মইতো এই চব কৰিছোঁ মই কাম নজনা নাই মই বেজি দিয়াৰ পৰা আৰম্ভ কৰিছে মই মিস্ত্ৰী টাইলছ লগোৱাৰ পৰা আৰম্ভ কৰি মই নকৰা কাম নাই মই নকৰা কাম খুব কম আছে আপুনি আনি দিয়কচোন মই দেখাই দিম সেই এনে নহ'ব নহয় বহুত কথা আছে সেইটো কাৰণে সেইটো আমাৰ গাঁৱত এনেকুৱা ভিডিঅ' হ'ব গাঁৱৰ এইটো কথা এই নগা নহয়নে দেই নগা দেই পাৰিলে অকণ সহায় কৰিছোঁ না মোৰ অলপমান কাম চলিছে অকণ ভাগৰ লাগিছে পাৰ যদি অকণ সহায় কৰিয়া কিবা এটা খাই দিবি চাধা আনি থৈছোঁ এনেই পাবলৈ নাই জখৰে পৰা আনি থৈছোঁ যদি খাবি পিছলে এইটো ফালি মোক খাম দুটা তেতিয়াহ'লে আজিলৈ হ'ব আৰু আজি গাঁওখন পৰিস্থিতিও দেখালোঁ এই কথাও পাতিলোঁ কেনেকৈ পাতিলোঁ কামো কৰিলোঁ কথাও পাতিলোঁতো মই আধা গুচিয়ে গমেই নাপালোঁ আমাৰ গাঁৱত এনেকুৱাই আৰু আহি থকা কৰি থকা এই ঠিক আছে গাইছ বাই বাই আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব